কি হলো এজনী ফৰাই আহিছ যে ঘৰলে কোনে কি ক'লে তোক বাটত তাই মোক সৰুতে ক্ৰীম পাউডাৰখিনি ঘঁহাই বগা কেলে নকৰিলি হা এতিয়া গোটেই মানুহখনে মোক কলিবাই জোকাই থাকিবলৈ আহিছে কেনি ওলাই যাব নোৱাৰ কলিবাই ক'ত যাওঁ কলিবাই সৰুতে ক্ৰীম পাউডাৰখিনি ঘঁহি বগা কৰি দিব নোৱাৰিলি মোক আইও ভুবুলা ছাগলী তেনেকে যে নকবি দেই কথা তোক কোনে কি ক'লে হে কচোন ইমান ধুনীয়া ছোৱালীজনীক কলি বুলি ক'বলৈ আহিছে কোন সেইটো মোক তাৰ নামটো ক ডিম বেচা সেইটো নয়ন নে ভয়ন সেইটো সি মোক কেনে যাব নোৱাৰা কৰি দিছে একেবাৰে য'তে যাওঁ কলিবাই ইফালে যাওঁ কলিবাই একদম মাথাটো মোৰ চুবাই পেলাইছে মই কিন্তু কৈ দিছোঁ আজিৰ পৰা যদি সি মোক কলিবাই মাতে নহয় কথা বেয়া হৈ যাব কিন্তু এই ডিম বেচৰ পিতেকটো নহয় ইমান ডাঙৰ হ'ল নে সি লোকৰ ছোৱালীজনীকে কলিকে জোকাইব পৰা হৈ গ'ল ছোৱালীক তাক আজি বৈ মোৰ লগত বৈ তাক একদম ঘৰত গৈ আজি দি থৈ আহিমগে ভালকে নাযাওঁ মই আছিলে আকৌ তাই কথা নেলাগে তই যাবলৈ তাক মই চাই লওঁগে আজি এটা বেছি হৈছে বাপেকো সেনেকুৱা পিতেকো এতিয়া সেনেকুৱা অকল এটা ছোৱালী পৰত ঘোৱা ধান্দা যিহেতক মই তাৰ ভিতৰত থাকি যা বাপে আহিব আহিলে ভাত দিবি সৰুতে সেই পাউডাৰখিনি ঘঁহাই দিব নোৱাৰিলে বগা কৰিবৰ কাৰণে এতিয়া সেই লোকৰ লগত কাজিয়া লাগিবলৈ যায় কলি বুলি ক'বলৈ আহিছে এতিয়াও যদি ক্ৰীম পাউডাৰখিনি আনি দিয়ে বগা হ'ম নহয় মই এইবোৰ হ'লে নাই পইচা হ'লে খৰচ নকৰে চিপিৰাকে নিকিনে আজি বাপ বেটাক পুৰা বজাবগৈ লাগিবগৈ নহ'লে নহ'বগৈ পিতেকে জোকাৰিব জীয়েকক বাপেকে জোকাৰিব মাকক আইও এহেঁতৰ পৰা একদম শান্তি নাইকিয়া হৈ গৈছেগৈ একদম আপোনাক কিন্তু আজি লাষ্ট ৱাৰ্ণিং দিছোঁ কিন্তু আজিৰ পৰা যদি মোৰ ছোৱালীজনী কলি বুলি জোকাই নহয় আপোনাৰ লয় কথা বেয়া হৈ যাব আকৌ আইও মালতীজনী বৰ ধুনীয়া লাগিছে এইটোক দেখিবলৈ খঙত চাচোন আপুনি গম পাইছে নাই পোৱা আপোনাৰ যে লয় সেই মোৰ ছোৱালীজনী কলি বুলি জোকাৰি আছে আইও খঙত তোক মৰমো লাগে দেচোন গালকেইখন ৰঙা জিঙা পৰি আহি চিকুটি দিওঁ চাওঁ গালতেতো যাওক মানুহৰ আগত এইবিলাক কৈ থাকিবলৈ আহিছে আপুনি মই আপোনাক কৈছিলোঁ নাই কোৱালে মই বোলে সেই সোনকালে বিয়াখন পাতক ইচ কথা নুশুনেই মাকে বাপেকে বোলে সোনকালে বিয়া পাতিব নিদিয়ে বোলে এতিয়া আপোনালৈ বিয়া পতা হ'লে মোৰ ছোৱালীজনী বগী হ'লহেঁতেন নহয় কলি নহ'লহেঁতেন নহয় সেই কোলা মাছতলৈ বিয়া পাতি দেখিয়ে কোলা হ'লি এতিয়া আপোনাৰ ল'ৰাই আহি মোৰ ছোৱালীক কলি বুলি ক'বলৈ আহিছে কথাবোৰ হ'লে বুজি নাপালে তেতিয়া ইমান বুজালোঁ বুজি নাপালে গাভৰুৱাতে নকয় দে আজিৰ পৰা কৈ দিম বাৰু তাক মই তই এনেকৈ খং চংবোৰ কৰি নাথাকিবি না এতিয়াও কলিজাখন তোৰ কাৰণে হিলি থাকে গম পাইছ নাই হ'ব সেইবোৰ এতিয়া কথা কৈ থাকিব নালাগে আপোনাৰ মানুহজনীয়ে শুনিলে মানে আপোনাক ভাত খোৱা কৰিব আইও লাজটো কমাই নাই অ' এইজনী সি কেনেকৈ তোক মোৰ বহুত ভাল লাগে কিমান ক'লো বোলো গুচি আহ মোলৈ গুচি আহ দুজনী খুৱাব পাৰিম নহয় নাই নুশুনে কোলা মচাটোক এৰিবই নোৱাৰে তাই হ'ব আগৰ কথা গ'ল এতিয়া সেই বুঢ়া হ'লোহি আপোনাৰো এখন ঘৰ আছে মোৰ এখন ঘৰ আছে আগৰ সেই প্ৰেম প্ৰীতি কথা ল'ৰা ছোৱালী আগতে গাই থাকিব নালাগে আপোনাৰ সেই মানুহজনীয়ে শুনিলে আৰু মোৰ পকৰ মতাটোৱে শুনিলে দুইটাকে ভাত খোৱা কৰি কৰিব হ'লেও আকৌ তোক দেখিলে আকৌ কলিজাখন এতিয়াও হিলি যায় নহয় চিৰিংকে মনত পৰি যায় নহয় আগতো সেই মিচিকনিটো থকে এইবিলাক এতিয়া কৈ নাথাকিব মিছা মিছিকে কোনোবাই শুনিবহি তাৰমানে আমাৰ পাপাই আহি কলি মাকে লভা আছিলে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছিলে মাক মই কৈ দিম গম পাই যাবা পাপাই আজি বাবা মই গম পালোহে আকৌ তাৰমানে এই তোমালোক দুটা সেই আগতে সেই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছিলা হয় নাই এতিয়াহে কথাটো গম পাইছো মই চব মাক কৈ দিমগে মই এতিয়া ৰবা এইটো ক'ৰ পৰা ওলালেহি আহি ঐ ল'ৰা তই ভুল বুজিছ কিহৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা আছেগে এই তই বোলে সেই কলিক কিবা ৰাস্তাত কিবা কলি সেইটো কথাই তাই ক'বলৈ আহিছে কিয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দিয়াল কি কৈ আকৌ মই কিবা সেই তই আমাৰ ছোৱালীজনীক কলি বুলি ৰাস্তাত জোকাই আছিলি সেইকাৰণে মই ক'বলৈ আহিছোঁ তোক গালি পাৰিবলৈ আহিছিলোঁ আকৌ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চিনি নাপাওঁ দে আমি সেইবিলাক মই নাজানো মই চব কথা শুনিলোঁ প্ৰথমৰ পৰা মই কথাখিনি শুনিহে আছিলোঁ এতিয়া মই মাক মাতি দিম মাক কৈ দিম চব কথা মাক কৈ দিম পাপাক আজি মায়ে ভালকৈ বজাব আৰু মই ফলা হৈ গ'লে আনিয়ে দিম নহয় এনেও মায়ে এই পাপাক বজায়ে থাকে সদায় আজি আৰু বজাব মই বেলেগ ভাল পাওঁ আজি জপিয়াই থাকিম আজি মা এইফালে আচোন শুনিয়া আপুনি কিবা এটা নকৰে কেলে হে এই আপোনাৰ মানুহজনী আহিব আৰু এখন কিবা হ'বগে নখত জগৰ লাগিবগে জুই লাগিবগে গোটেইখন পৃথিৱীখনত গৈ কিবা এটা কওক বোলো
আইঅ মোৰ পোনাকণটো চাচোন তই বাৰু এনেকে থাকিলে কেনেকে হ'ব তই নকবি মাৰক একো নকবি যি শুনিলি চব পেটতে ভৰাই থৈ দে নকবি তোক মই গধূলিকে পইচা 100 টকা এটা দিম তই একদম 200 টকীয়া চকলেট এটা খাব পাৰিবি মোক অকৰা পাতিবলৈ আহিছে 100 টকীয়া পইচাটো দি আকৌ 200 টকীয়া চকলেটটো খাবগে পায় ইমান উল্লু বুলি নাভাবিবা দেই মোক 200 টকা দিবই লাগিব নহ'লে মই মাক চব কথা কৈ দিম শুনচোন হ'ব দে 200 টকা ল'বি বাৰু মোৰ সেই লং পেণ্টৰ জেপতে আছে 200 টকা এটা তই সেইটোকে লৈ ল'বি যা মাৰক নকবি আকৌ তই একোকে হ'ব দিয়া নকওঁ বাৰু মাক আজিলৈ বাৰু মাফ কৰি দিলোঁ 200 টকা দি আকৌ যেতিয়া এনেকুৱা কেতিয়াবা যদি হয় নহয় তেতিয়া কিন্তু মাক মই পইচাও নলওঁ চব কথা কৈ দিম আকৌ মাক মই হেলা তই কেলে ইমান তেটো ফালি ফালি মোক চিঞৰিছিলি মা আহিলে এতিয়া মই মাক কি বুলি ক'ম বাৰু একো নাই মা চব ছেটিং হৈ গ'ল মই পাপাক পইচা কৈছিলোঁ 200 টকা এটা পাপাই প্ৰথমতে নিদিওঁ বুলি কৈছিলে আকৌ সেইকাৰণে মই তোমাক চিঞৰি দিছিলোঁ এতিয়া চব ছেটিং অ'কে পইচা 200 টকা পাই গ'লোঁ মই ৰক্ষা তেওঁ একো যে নকলেহি আইও কম নহয় এইটো মাককো ঠগি দিলে पागल नहीं है भैया हमारा दिमाग खराब है हम पागल नहीं है भैया हमारा दिमाग खराब है কলে যাবলৈ ওলালি আকৌ ভাত পানী নোখোৱাকে আহি সোমাইছিলিহে যাব হ'লে তুমি নুবুজিবা এইবিলাক কথা ফিলিংস की बात है तुम नहीं समझोगे मैं পইচাটো লৈ চকলেট এটা খাই আহোঁগে হাউতকে এইবিলাকৰ লগত লাগোতে মই দেখাই নাই আজি মালতী দেখোন কেতিয়া আহিলা হয় আমাৰ ঘৰলৈ মাতাই নাই যে মোক নহয় নবৌ আহিছিলোঁ একদম বেলেগ খঙত আহিছিলোঁ মই আজি আপোনালোকৰ ঘৰলৈ আপোনালোকৰ সেই ল'ৰাটোৱে বোলে আমাৰ ছোৱালীজনীক কলিকে জোকাই থাকে এনেও যাব নোৱাৰে বোলে অকল কলিবাই এনেকৈ জোকাই থাকে বোলে সেইকাৰণে মই বোলো যাওঁ আজি দি থৈ আহোঁগৈ ভাল যে মাক বাপেককে গালি অকণমান তাকো পালে তাকো দিম বুলি আহিছিলোঁ এই বাটতে এই ডিম্ব চাগাইক লগ পালোঁ তাৰপৰা মই ভাবিলোঁ আৰু বোলো হেৰি দে নাই চাগে বোলো হেৰি নব সেইকাৰণে নামাতিলোঁ তাৰপাছতে তাকো পালোঁ বাটতে সি ক'লে আজিৰ পৰা নেমাতো বুলি ক'লে আৰু সেইকাৰণে বোলো থক আৰু তেতিয়া নবৌৱে কিবা কিবি কাম কৰি আছে বোলো আমনি নকওঁ যাওঁগৈ আৰু সেই বুলিয়ে নামাতিলোঁ আপোনাক আমাৰ ল'ৰাটোৰ কথা দেখোন এনেকৈ আন কোনেও আগতে কোৱা নাই ই এনেকুৱা হয় জানো ছোৱালী জোকাহে জানো ই এনেকুৱা গম নাপাওঁ দেই মিছা যদি কিন্তু বেয়া হ'ব আকৌ কথাটো মালতী সঁচা যদি বাৰু একো নাই তাক ময়ো পিটিম এনেকৈ কোৱা যদি মিছা হয় কিন্তু কথাটো অকণমান বেয়ালৈ যাবগৈ আকৌ নহয় নবৌ চব ঠিক হৈ গ'ল এতিয়া আপুনি খং কৰি থাকিব নালাগে মই তাক ক'লোঁ নহয় সি কৈছে বোলে একো নাই কয় এদিন মাতিছে বোলে কলি বুলি সেইটো কাৰণে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কথা থাকিবই আৰু দিয়কচোন কাজিয়া পেচাৰ সিহঁতৰ থাকেই আজি কাজিয়া লাগিছে কাইলৈ ভাল হ'ব আমি আকৌ ডাঙৰ মানুহে কাজিয়া লাগিলে ভাল হ'ব নোৱাৰিম নহয় বাদ দিয়ক এইবিলাক আৰু মই এৰি দিলোঁ এইবিলাক আৰু তাকেহে সৰু ল'ৰা ছোৱালীবিলাকৰ কথা এটা লাগিবও নোৱাৰা নহয় এইবিলাক হ'ব দে বাদ দে এইবিলাক এতিয়া চাহকণ খাই যাবি আহিলি যেতিয়া নাই নবৌ আজি চাহ তাহ নাখাওঁ এইফালে বাপেকো আহিব হৈছে ভাত দিব লাগিব নহয় সেইজনী খঙত চাগে কি কৰি আছে ঠিকেই নাই মই যাওঁগৈ দে হ'ব দে যা তেতিয়াহ'লে আহি থাকিবি মালতী কেতিয়াবা আহিম বাৰু মাজে মাজে কেতিয়াবা সময় পালে মানে ঘৰত যিমানহে কাম সময়ে নাপাওঁ হ'ব দিয়ক মই আহিলোঁ হৈ গ'ল নেকি মই ভাত খাওঁ ভোক লাগিছে নাই হোৱা ৰ'ব আৰু অকণমান সময় লাগিব সঁচাকৈ দেই মালতীজনী যিমান বগা নহয় দেখিবলৈ ইমান ধুনীয়াজনী গোটেইজনী ছোৱালীজনী আকৌ তাইৰ ভাগৰ আধাও নহ'ল একদম কলি কি বেয়া ক'লেনো আমাৰ ল'ৰাটোৱেনো কলি মানুহক কলি বুলি ক'বই আকৌ কলি দেখিহে কলি বুলি কৈছে কিবা সেইটো একদম দেই জীয়েকক কলি বুলি ক'লে দেখি মাকে উঠি পৰি আহিছে আৰু হয়তো আকৌ মাকজনী কিমান ধুনীয়া তাই কিমান খোলা ভাত খাই যদি সোমাই আহক দালি আৰু অকণমান হ'লে সিজিবই আৰু বাচিলোঁ দেই আজি যেনে তেনে কেনেবাকে যদি আমাৰ এই গোসাঁনীয়ে যদি কথাখিনি শুনিলেহি হয় মোৰ ফালে আজি চেচ